নমস্কাৰ বন্ধুসকল, মোৰ নাম জাবেদ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জাবেদ ভ্লগছ মৰিগাঁও। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি মই যিটো ভিডিঅ' বনাব ওলাইছোঁ, হয়তো এই ভিডিঅ'টোৰ কাৰণে মোক হয়তো এৰেষ্টো কৰিব পাৰে পুলিচে। হয়, একো নাই, মই ভয় নকৰোঁ। কিন্তু আজি ভিডিঅ'টো এটা কাৰণ বনাব ওলাইছোঁ। আমাৰ অসমৰ যিখন এই শক্তিশালী চৰকাৰ বিজেপি চৰকাৰে যথেষ্টখিনি ভাল কাম কৰিছে মোৰ দৃষ্টিত। আৰু এই চৰকাৰখনক একাংশই লুটি-পুটি খাই আছে। একাংশ এনেকুৱা দালাল আছে বিজেপি চৰকাৰখনলৈ বহুত ফাইদা উঠাইছে। তাৰে কিছুমান নমুনা আপোনালোকক মই দেখাব ওলাইছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব প্লিজ। সকল দেখিছে, এইটো ঘৰ আপোনাৰ, এইটো আমাৰ গাঁৱৰে হয়, এঘৰ মানুহৰ। এই দেখিছে ঘৰটোৰ অৱস্থা চাওক আপোনাৰ কেনেকৈ ভাঙি পেলাই জহি খহি গৈছে। এইফালে বেয়াৰ নাই, সিফালে বেয়াৰ নাই। আৰু এইটো হৈছে তেওঁলোকৰ এটা ঘৰ, য'ত নেকি আপোনাৰ এগৰাকী মাতৃ আৰু দুগৰাকী কন্যা সন্তান আৰু দুটাকৈ ল'ৰা এইটো ঘৰত নিৰ্বাহ কৰি আছে। কিন্তু মই ঘৰটো এটা কাৰণত দেখাইছোঁ। আমাৰ ঘৰত আমাৰ গাঁৱত এনেকুৱা হৈ আছে, যিয়ে নেকি এবাৰ চৰকাৰৰ ঘৰ পালে, যিয়ে এবাৰ ঘৰ পালেই অলৰেডি, পোৱাৰ পিছতো এতিয়া কি হৈছে, আকৌ ঘৰ পাই আছে। কিন্তু এইবোৰ মানুহে এতিয়াও ঘৰ পোৱা নাই। দুটা পোৱাতে বাদে এটাও পোৱা নাই। কিন্তু এঘৰ মানুহে যে দুটাকৈ ঘৰ পাইছে, এইবোৰ ঘৰ কিয় নাপায়? ঠিক তেনেকুৱা বহুত আছে মানুহ। মই আপোনালোকক দেখাম ঘৰৰ পৰিৱেশ, বুজিলে? আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব প্লিজ, মই অনুৰোধ কৰিছোঁ। তো বন্ধুসকল, এতিয়া মই আহিছোঁ আমাৰ ওচৰৰ এজনী বৌ ঘৰত। প্ৰথমে আপোনালোক ঘৰৰ পৰিৱেশটো দেখাইছোঁ। এইটো হৈছে এওঁলোকৰ ঘৰটো, দেখিছে আপোনালোকে। এতিয়া আহিছোঁ বৌৰ ওচৰত আমি। হেৰি নহয় বৌ, আপোনাৰ এটা কথা সুধিব আহিলোঁ। এই যে চৰকাৰ ফালৰ পৰা যে ঘৰ দিছে অনুদানত, আপুনি ঘৰ পাইছেনে? নাই পোৱা। বৰ্তমানে ঘৰ পোৱা নাই? এনেই কিবা ফটো উঠাই নিছে, ঘৰ দিয়াই নাই। ফটো উঠাই নিয়া কিমান দিন হ'ল আপোনাৰ? এমাহমান হৈছে। একমাহমান হৈছে ন? কিন্তু ঘৰ কেতিয়া আহিব বুলি কৈছে? সেইটো কথা কোৱা নাই, খালি ফটো উঠাই লৈ গৈছে। দেখিছে বন্ধুসকল, এয়া মানুহ হয়। আপুনি ঘৰৰ পৰিৱেশ চাওক কেনেকুৱা পৰিৱেশ। কিন্তু এয়া মানুহ ফটো উঠাই নিছে, কিন্তু একমাহমান হৈছে, এতিয়া ঘৰ পোৱা নাই। কিন্তু এনেকুৱা এঘৰ মানুহ আছে অলৰেডি এটা ঘৰ পালে, আজি 2 বছৰত এটা ঘৰ পাইছে। ঘৰটো আপোনাৰ এতিয়ালৈ বৰ্তমানলৈ ফিনিচিং হোৱা নাই। কিন্তু যোৱাকালি আকৌ এটা ঘৰ পাইছে। ঘৰটো যোৱাকালি আপোনাৰ এই ইটা বালি পেলাইছে, আজিৰ পৰা ঘৰ ষ্টাৰ্ট কৰিছে। মই আপোনালোকক সেই ঘৰটো দেখাম। কিন্তু মই আপোনালোকক এইটো দেখাই আছোঁ যে আমাৰ গাঁৱত এনেকুৱা কিমান মানুহ আছে যিয়ে নেকি এতিয়ালৈ ঘৰ পোৱা নাই। যি ঘৰ পোৱা যোগ্য সেই ঘৰ পোৱা নাই। কিন্তু যি নেকি এটা ঘৰ অলৰেডি পালে, তথাপিও কি কৰিছে, এটা জেগাত আৰু এটা ঘৰ পাইছে, দুটা ঘৰ পাইছে, বুজিলে? এইবিলাক হৈছে আমাৰ এই বিজেপি চৰকাৰখনে এইবোৰ কৰি আছে। একচুৱেলি বিজেপি চৰকাৰে কৰা নাই, বিজেপি চৰকাৰে ভাল কামেই কৰিছে। কিন্তু বিজেপি চৰকাৰৰ যিবোৰ আপোনাৰ দালাল আছে, যিবোৰ দালালে নেকি মাজত সোমাই লুটপুট কৰি খাই আছে, সেই দালালবোৰে কি কৰিছে, বেলেগৰ ঘৰ বেলেগৰ নামত কাটি কিনে বেলেগত ভৰাই দিছে। যিয়ে নেকি এবাৰ ঘৰ পালে, তেখেতসকলক ঘৰ আকৌ দিছে। যিয়ে নেকি এতিয়ালৈ ঘৰ পোৱা নাই, তেখেতসকলক কি ফটোহে মাৰি দিছে ঘৰৰ। কিন্তু এয়া হৈছে ঘৰৰ পৰিৱেশ। আপোনালোকে চাওক, দেখিলে দুখ লগা বিষয়। কেনেকুৱা ঘৰৰ পৰিস্থিতি। এইবোৰ মানুহে কি হৈছে, ফটো মাৰি দিছে, ঘৰ এতিয়ালৈ পোৱা নাই। আৰু যিবোৰে এবাৰ ঘৰ পালে, সেই তেখেতসকলে কি হ'ল, সেইটো ঘৰৰ ফিনিচিং হোৱাই নাই, কিন্তু এতিয়া আকৌ ঘৰ পাইছে। বন্ধুসকল, এতিয়া মই আহিছোঁ আৰু এঘৰ মানুহৰ তাত। প্ৰথমে এওঁলোকৰ ঘৰৰ পৰিৱেশটো দেখাইছোঁ। এইটো হৈছে এওঁলোকৰ ঘৰৰ পৰিৱেশটো আপোনালোকে ভালকৈ চাই লওক, যাতে আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যাতে চকুত পৰে এইবোৰ। কাৰণ মই জনাত তেখেতে বহুত ভাল কাম কৰিছে। কিন্তু তেখেতৰ বদনাম ওলাইছে সেই দুটকীয়া যিবোৰ দালাল আছে, দালালবোৰে ওলাইছে। আপুনি ঘৰৰ পৰিৱেশটো চাই লওক, এইটো কেনেকুৱা এটা পৰিস্থিতি আছে। এইটো এটা সৰু ভাইটি এটা আছে এইটো ঘৰটোত, চাওক। এজনী আমাৰ ঘৰৰ বৌজনী। বৌ, আপুনি কওকচোন, এই ঘৰ আহিছে আপোনাৰ নামত? নাই অহা। ঘৰ এতিয়ালৈ অহা নাই? এতিয়ালৈ অহা নাই। এনেই কিবা ফটো চটো মাৰিছে নেকি ঘৰৰ? ফটো মাৰা নাই। ফটোও মাৰা নাই। তো বন্ধুসকল চাওক, এইখিনিতে আপোনালোকে ভাবি লওক, এনেকুৱা হৈ আছে আমাৰ বৰ্তমান আমাৰ ইয়াতে আমাৰ এইটো 9 নম্বৰ ৱাৰ্ড হয়, আমাৰ এই জালুগুটি গাঁও পঞ্চায়ত। বৰ্তমান আমাৰ গাঁওখনৰ নাম হ'ল মাজৰবৰী। এনেকুৱা হৈ আছে ইয়াত যি ধৰ আমাৰ বিজেপি যিকেইজন পঞ্চায়তত আমাৰ হাত আছে, যিকেইজন ধৰ লিডাৰ, বিশেষকৈ দালাল, সেইকেইজনৰ যিকেইজন ঘৰৰ মানুহ, তেওঁলোকে কি কৰিছে, এটা ঠাইত দুটা ঘৰ পাইছে। এটা ঘৰ আপোনাৰ কাম সম্পূৰ্ণ হোৱাই নাই, আৰু এটা ঘৰ পাইছে এতিয়া বৰ্তমান সেইটো ঘৰৰ কাম চলি আছে। মই আপোনালোকক সেইটো দেখাম বাৰু। কিন্তু মই এতিয়া প্ৰথমে আপোনালোকক এইটো দেখাই আছোঁ যে আমাৰ গাঁৱৰ যিবোৰ ঘৰ পাবলগীয়া মানুহ, যিয়ে ঘৰ পোৱা নাই, বৰ্তমান আপোনালোকক মই সেইটো পৰিস্থিতি দেখাই আছোঁ। অকল এই ঘৰ মানুহেই নহয়, আৰু মানুহ আছে, মই আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব প্লিজ, মই অনুৰোধ কৰিছোঁ আপোনালোকক। আৰু ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব, যাতে চৰকাৰৰ যাতে এই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যাতে চকুত পৰে, আৰু দালালবোৰৰ যাতে তৎক্ষণাত যাতে বিচাৰ হয়। মই আৰু এঘৰ মানুহত আহিছোঁ।
প্ৰথমে ঘৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক। এইটো হ'ল ঘৰৰ পৰিৱেশ। আছে ঘৰ কি পাইছে আপোনালোকে? নাই পোৱা। ঘৰ পোৱা নাই? কিবা নাম চাম লিখিছে নাই? নাম মানে নতুন লিষ্টত অহা বুলি শুনিছোঁ। আহা বুলি শুনিছে, বৰ্তমানলৈ অহা নাই। কিন্তু এইটো গম পাইছা নাই যে আমাৰ গাঁৱত মানে এনেকুৱা হৈছে, এবাৰ ঘৰ এটা পালে মানুহে ঘৰে, কিন্তু ঘৰটো মানে কাম মানে সম্পূৰ্ণ হোৱাই নাই, ঘৰ লোৱাই নাই। এতিয়া আকৌ এটা ঘৰ পাইছে, ঘৰৰ কাম চলি আছে। গম পাইছে নে নাই? নাই পোৱা ন? মই আজি মানে ভিডিঅ'টো এটা কাৰণে নবনালোঁ হয়, মই এটা কাৰণে বনাব লগা হৈছে। মানে এনেকুৱা হৈ আছে মানে এই আমাৰ বিজেপি যিখন চৰকাৰ মানে এনেকুৱা মানে কিছুমান দালাল সোমাই আছে, মানে ঘৰ চাই পৰচাই মানে এটা ঘৰ মানে কাম সম্পূৰ্ণ হোৱাই নাই, আকৌ এটা মানে ঘৰ পাইছে। সেইকাৰণে ভিডিঅ'টো বনাব লগা হৈছে। আৰু ভাল লাগিল আপোনালোকৰ কথা পাতি। চাওক বন্ধুসকল, এইটো ঘৰৰ পৰিৱেশ। এতিয়ালৈ এইবোৰ মানে ঘৰ যিয়ে মানে ঘৰ পাবলৈ সেইবোৰ মানে ঘৰ পোৱা নাই, আৰু যিয়ে মানে ঘৰ মানে এবাৰ পালে সি মানে আকৌ ঘৰ পাইছে, মানে দুবাৰকৈ ঘৰ পাইছে। তো ভিডিঅ'টো আপোনালোকে চাই দিয়ক শেষলৈ, মই আৰু দেখাই আছোঁ আপোনালোক এনেকুৱা মানুহ। বন্ধুসকল ফাইনেলি মই আৰু এঘৰ মানুহত আহিলোঁ আমাৰ গাঁৱত। প্ৰথমে আপোনালোকক ঘৰৰ পৰিৱেশ দেখাইছোঁ মই, কাৰণ কিয় আপোনালোকে ঘৰৰ পৰিৱেশ নিজে চাওক কেনেকুৱা এটা মানে দুখজনক মানে বিষয়। ঘৰৰ পচি চাওক আপোনালোকে, তাতে এইবাৰ মানে বাৰিষাই মানে ঘৰটো আৰু মানে নষ্ট কৰিলে এওঁলোকৰ। মানে পানীয়ে মানে ভাঙি চিঙি মানে বহুত নষ্ট কৰিলে। তথাপিও চাওক মানে দিন হাজিৰা কৰি খোৱা মানুহ এয়া চাওক ঘৰৰ পৰিৱেশটো। ফাঁচি আপোনালোকে ঘৰ পাইছেনে? নাই পোৱা। ঘৰ পোৱা নাই ন? নাই। এনেই ঘৰ দিম বুলি কিবা কৈছেনে? ঘৰ দিম বুলি পেলাই ফটো চটো মাৰি পেলাই লৈ গৈছে। ফটো মাৰি লৈ গৈছে ন? আকৌ জব কাৰ্ডে এয়া আধাৰ কাৰ্ডখনে লৈছে। কিন্তু এতিয়ালৈ ঘৰ পোৱা নাই। ঘৰ আহি পোৱা নাই। চাওক বন্ধুসকল, মই এটা কাৰণে ভিডিঅ'টো কৰিছোঁ, আপোনালোকে মোক ক'ব যে মানে কিছুমানে ক'ব পাৰে হয়তো যে এওঁলোকৰ ফটো মাৰিছে ঘৰ পাব হয়, কিন্তু ঘৰ পাব হয়, কিন্তু কেতিয়া পাব সেইটো লাগে। কাৰণ কিয় যি মানুহে নেকি যিজন এঘৰ মানুহ আছে আমাৰ গাঁৱত, মানে আপোনাৰ 2019ত এটা ঘৰ পালে, সেই ঘৰটো আপোনাৰ কাম মানে কৰি আছে, আৰু মানে আজি কিছুদিনৰ আগত ঘৰত মানে টিং মাৰিছে, এতিয়াও ঘৰ লোৱা নাই, ঘৰৰ কাম সম্পূৰ্ণ হোৱা নাই। কিন্তু তেনেকুৱা মানুহজনে আজি আকৌ মানে এটা ঘৰ পালে, আজি তাৰিখৰ পৰা ঘৰৰ কাম ষ্টাৰ্ট কৰিছে। মই সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে ইয়াৰ আঁৰত মানে কোন আছে। হিমন্ত বিশ্ব শৰ্মা ছাৰেতো মানে এনেকুৱা কৰা নাই, তেওঁ দুখীয়া গৰীবৰ কাৰণে ভাল চিন্তাই কৰিছে। হয়, তেওঁতো যথেষ্টখিনি ভাল কাম কৰিছে, তেওঁক বহুত ছাপৰ্ট কৰোঁ, আমি সমৰ্থন কৰোঁ। কিন্তু তেওঁক বদনামী কৰিবলৈ তেওঁ মানে তেওঁ চৰকাৰখনৰ যিকেইজন দালাল আছে, দালালকেইজনে মানে কিয় এইবোৰ কাম কৰিছে মানে। তেওঁলোকে যি মন যায় বেলেগৰ ঘৰ কাটি বেলেগৰ নামত দিছে। আপোনালোকে নিজে চাওক, এতিয়া এইঘৰ মানুহ চাওক, মই পৰিৱেশটো দেখাইছোঁ। এয়া আপোনাৰ ঘৰৰ পৰিৱেশ, ভিতৰৰ পৰিৱেশ দেখাইছোঁ। আপোনালোকৰ ঘৰৰ চাওক কেনেকুৱা এটা পৰিৱেশ, আপোনালোকে এইটো ঘৰৰ ভিতৰৰ পৰিৱেশ চাওক। কিন্তু এই যিবোৰ মানে ঘৰ পাবলৈ সেইবোৰ মানে ঘৰ পোৱা নাই, আৰু যিবোৰে নেকি এবাৰ পালে সেইবোৰে আকৌ ঘৰ কিয় পালে, সেইটো কাৰণে মই ভিডিঅ'টো বনোৱা হৈছে। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত যাতে ভিডিঅ'টো গৈ পায় মোৰ, আৰু তেওঁ যাতে মানে এই দালালসকলৰ ওপৰত যাতে বিচাৰ কৰে। বন্ধুসকল, মই এতিয়া আৰু এঘৰ মানুহ তাত আহিছোঁ। এঘৰ মানুহ তাত, এঘৰ মানুহ আপোনালোকৰ ঘৰৰ পৰিৱেশটো চাব পাৰে, কেনেকুৱা এটা পৰিৱেশ চাওক। ঘৰৰ পৰিৱেশটো মানে আপোনাৰ এনেকুৱা হৈ আছে, যদি এখন বেয়া টান মাৰি দিওঁ আৰু এখন বেয়া মানে নিজে খুলি যাব, এনেকুৱা অৱস্থা হৈ আছে। এয়া চাওক, মানে ল'ৰা ছোৱালী থকা ঘৰ হয়, সৰু সৰু ল'ৰা ছোৱালী থকা ঘৰ এইখন। এয়া দিন হাজিৰা কৰি খোৱা মানুহৰ ঘৰ হয়। এয়া চাওক ঘৰৰ পৰিৱেশ দেখাইছোঁ। এয়া চাওক কেনেকুৱা হৈ আছে আপোনাৰ ঘৰৰ পৰিৱেশ। চাওক কেনেকুৱা এটা দুখ লগা বিষয়, মানে চকু মানে ওলাই যায় ঘৰ দেখিলে। চাওক, কিন্তু এইবোৰ মানে যিবোৰ মানে ঘৰ পোৱা যোগ্য, এইবোৰ মানে ঘৰ পোৱা নাই। আৰু যি মানুহে নেকি ঘৰ এবাৰ পালে, আৰে ভাই এবাৰ পাইছা হয়, তাতে তোমালোকৰ শান্তি হয়। একচুৱেলি মানুহক যিঘৰ মানে ঘৰ পাইছে আৰু দুবাৰ সেইঘৰ মানে দুখ নাই, কিন্তু দুখ আছে মানে তেওঁলোকৰ যিবোৰ ধৰ মানে দালাল আছে বিজেপিৰ, তেওঁলোকে কৰিছে, কাৰণ তেওঁলোকে ঘৰৰ মানুহ চাই এইটো কাম কৰিছে। বাকী যি নহওক, মই চাচিজনীৰ লগত মানে চাচিজনীক কিবা এটা সুধিম ঘৰটোৰ বিষয়ে। চাচি, ঘৰ পাইছে আপোনালোকে? হয়, বৰ্তমান দিয়া নাই ন? দিম বুলি কৈছেহে, এতিয়া দিয়া নাই ন? ঠিক আছে দিয়ক, হ'ব দিয়ক। বন্ধুসকল চাওক পৰিৱেশটো আকৌ এবাৰ দেখাইছোঁ। এইটো হৈছে এঘৰ মানুহৰ ঘৰ, কিন্তু ঘৰ দিম বুলি কৈছে। মানুহঘৰ মানে আশাত বন্দিত হৈ আছে যে চৰকাৰে ঘৰ এটা দিব, আমি ঘৰ এটা ল'ম, কিন্তু বৰ্তমানলৈ ঘৰ দিয়া নাই এইঘৰ মানুহক। এয়া চাওক ঘৰটো, মই আপোনাৰ পিছফালৰ পৰিৱেশ দেখাইছোঁ, কেনেকুৱা মানে অৱস্থা ঘৰটো। মানে ভালকৈ যদি এজাক মানে জোৰকৈ যদি বতাহ এটা মাৰে ঘৰটো বাগৰি যাব। কিন্তু এয়া মানে ঘৰ পোৱা নাই, কিন্তু যিয়ে নেকি ধৰ মানে এটা ঘৰ অলৰেডি পালেই, আৰু মানে তেওঁলোকে আকৌ এটা ঘৰ পাইছে। মানে কি ক'ম আৰু, দুখ লাগে। তো ব'লক বন্ধু, এতিয়া আমি যাওঁ সেই ঘৰ মানুহৰ তাত, যি ঘৰ মানুহে নেকি এটা ঘৰ পায় আৰু এটা ঘৰ মানে কাম কৰি আছে, দুটা ঘৰ। তো বন্ধুসকল, এই ঘৰে হৈছে সেই ঘৰ মানুহ। এয়া দেখিছে মানে ইটা পৰি আছে, বালি পৰি আছে। সৰুটো ঘৰ দেখিছে, তেওঁলোকৰ মানে সেইটো ঘৰ আগত পাইছিলে, এইটো ঘৰ আগত পাইছিলে। এয়া বালি পৰি আছে, ইটা পৰি আছে, আৰু মানুহ ঘৰৰ নাম হ'ল আপোনাৰ গিয়াছুদ্দিন। সেইটো আপোনাৰ ঘৰ মিস্ত্ৰীয়ে আকৌ নতুন ঘৰ বনাই আছে। চাওক মানে কেনেকুৱা এটা মানে এই ৰাজনীতি হৈছে। তো আপোনালোকে ভিডিঅ'টো মানে ইমানেই শ্বেয়াৰ কৰক যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চকুত যাতে এইটো ভিডিঅ' পৰি যায়। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় অসম।